উলিয়াই দিব লাগে আৰু স্বামিতা মোক চোৱা মই এতিয়া যুৱক হৈছো মোৰ গাত বল শক্তি বাঢ়ি গৈছে সেয়ে পিতা এই পুত্ৰটা ঘৰ হলে নহয় পিতা তুমি মোক সম্পত্তিৰ ভাগ এতিয়াই দিব লাগিব হয় পিতা তুমি মোক সম্পত্তিৰ ভাগ এতিয়াই দিব লাগিব আৰু যদি নিদিয় এই বাচ্চা এইবিলাক তাই কি কৰিব ধৰিছে বাচ্চা এইবিলাক তাই কি কৰিব ধৰিছে কাণ্ড দেখি ধরা যাক মাথা ঘুরাই প্রভু ভগবান ভাগ্য প্রভু ভগবান দেশ ধর তুমি যেটো সন্তানক ক্ষমতে জন্ম দিছিলা সেই সন্তানটো পুত্র সন্তান নাছিল কন্যা সন্তান হে আছিল মই লোভত বন্দী হৈ সেই কন্যা সন্তানটিক ব্ৰহ্মদেৱৰ ওচৰলৈ লৈ গৈ পুত্ৰ ৰূপে সলাই লৈছিলো এতিয়া দেখিছা নহয় কি আমাক কেনেকৈ অত্যাচাৰ কৰিব ধৰিছে তাতকৈ সি আমাৰ কন্যা সন্তান হৈ থকা তাতকৈ সি আমাৰ কন্যা সন্তান হৈ থকা এনেকুৱা কুপুত্ৰ ৰখাতকৈ হাজাৰজনী কন্যা সন্তানে জন্মতে মই কন্যা আছিলো এই কথা সুদম মই শুনিবা কবা ৰজাৰাণীক চাই পাছে কলি বুঢ়া জন্মতে মই কন্যা আছিলো আৰু তহঁতে মোক পুত্ৰ ৰূপে সলাই ললি আৰু এতিয়া কি কব ধৰিছ মই কন্যা সন্তান হৈ থকাই ভাল আছিল ঐ বুঢ়া তহঁত বুঢ়া হৈছে মানে তহঁতৰ মাথাৰ বিকৃতিও ঘটিছে
তহঁত বুঢ়া হৈছে বোলে তহঁতৰ মাথাৰ বিকৃতিও ঘটিছে গতিকে ওলাই যা গতিকে এতিয়াই মোৰ ঘৰৰ পৰাই ওলাই যা আৰু নাহিবি দুনাই কথা পাৰি ৰজাৰাণীৰ অচুলি ধৰিলা আজি তই নিজৰ পিতৃ মাতৃক চিনি নাপালি আজি তই নিজৰ পিতৃ মাতৃক চুলিত ধৰি বাহিৰ কৰি দিলি আজি তই নিজৰ পিতৃ মাতৃক চুলিত ধৰি বাহিৰ কৰি দিলি নাপায় এইবিলাক কুকৰ্ম কৰিব নাপায় বোপা সেইবিলাক কুকৰ্ম কৰিব নাপায় পিতৃ মাতৃ হৈছে বোলে ভগৱান সদৃশ আৰু এই ভগৱান সদৃশ পিতৃ মাতৃক তই চুলিত ধৰি বাহিৰ কৰি দিলি সেইবিলাক কুকৰ্ম কৰিব নাপায় বোপা এইবিলাক কুকৰ্ম কৰিব নাপায় এনেকুৱা কুপুত্ৰ থকাতকৈ এনেকুৱা কুপুত্ৰ থকাতকৈ হাজাৰ যদি কন্যা সন্তান এইবাৰ মহাপাপী গতিকে বলা আমি কৰবাৰ গছৰ তলে বাহৰ তলে থাকিম গৈ বলা আমি কৰবাৰ গছৰ তলে বাহৰ তলে থাকিম গৈ বলা হৰাণী আমাক চুলিত ধৰি বাহিৰ কৰি দিব পাৰিছে নহয় গতিকে বলা আমি কৰবাৰ গছৰ তলে বাহৰ তলে নহলে কৰবাৰ বৃদ্ধ আশ্ৰমত থাকিম বলা 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 রানী বলা কান্দি কান্দি রানী ৰবাৰাণী গুৰুৱে কৈছিল নহয় সন্তান পোৱাৰ পাছত যদি কিবা বিপদত পৰা তেনেহলে পোনে পোনে ব্ৰহ্মদেৱৰ ওচৰলৈ যাবা গতিকে চোৱা আজি আমাৰ মহা বিপদ গতিকে বলা ৰাণী আমি দুই একেলগে ব্ৰহ্মদেৱক আৰাধনা মনে ব্ৰহ্মদেৱ ব্রহ্মদেব অসন্তুষ্ট
যাব তোমালোকৰ সেই কুলাঙ্গৰ পুত্ৰ মহাদেৱৰ হাতে পৰি ভাপৰ কন্যা হৈ যাব আৰু সেইদিনাৰ পৰাই তোমালোকৰ সকলো দুখ আঁতৰি যাব যোৱা তোমালোকে হাঁহি ধেমালিৰে জীয়াই আমাৰ কুদমা ছোৱালী হ'ব কথা শুনি ৰজাৰাণীৰ হৈ আনন্দমী
কৰি বুলি কয় আজিৰ পৰা কোনেও সন্তানক লৈ যাতে বাছ বিচাৰ নকৰে অথচ আজিৰ পৰা যাতে কোনেও সন্তানক লৈ বাছ বিচাৰ নকৰে ল'ৰাই হওক বা ছোৱালীয়ে হওক এয়া ঈশ্বৰৰ দান বুলি যেন সকলোৱে গ্ৰহণ কৰি লয় এয়া ঈশ্বৰৰ দান বুলি যেন সকলোৱে গ্ৰহণ কৰি লয় এয়া ঈশ্বৰৰ দান বুলি যেন সকলোৱে গ্ৰহণ কৰি লয়